গাইস আজি বনাবলৈ লৈছোঁ মই মন শীতল পৰা এটা চৰবত মানে আমৰ চৰবত। গাইস আমৰ চৰবত খালে গাটো বহুত ঠাণ্ডা হৈ যায়, যিহে গৰম দিছে। ভিতৰখন ঠাণ্ডা ৰাখিবৰ কাৰণে আমি যে কিমান কি খাওঁ, তাতকৈ যদি আমৰ চৰবত বনাই খাই বহুত ঠাণ্ডা হয় ভিতৰখন। সেয়ে মই আহিলোঁ আম পাৰিবৰ কাৰণে। আমাৰ গছতে আম লাগি আছে, আম পাৰিব আহিলোঁ। গাইস কিমান আম লাগি আছে চাওকচোন। মই এইবাৰ ভাবিছোঁ আমৰ চৰবত খাই খাই শেষ কৰি দিম আমবোৰ। মই আম পাৰি আছোঁ। ইমান ৰ'দ দিছে, ওপৰৰ ফালে চাব নোৱাৰি, তথাপি উপায় নাই পাৰিলোঁ। মই 4-5টামান পাৰি লৈছোঁ আৰু আমটো মই এনেকৈ কাটি সৰু সৰুকৈ লৈছোঁ। এনেকৈ কাটিলে মিক্সিত মানে মাৰিব ভাল হয়, কাৰণে সৰু সৰুকৈ কাটি এনেকৈ মই মিক্সিত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া মোৰ হৈ গৈছে। মাজে মাজে অলপ সৰু সৰু মানে টুকুৰা দুটা এটা ৰাখিছোঁ মই। ভাল লাগে যেতিয়া নেকি মুখত পৰে, সৰু সৰু টুকুৰাবোৰ ভাল লাগে। আৰু এতিয়া ইয়াতে মই নেমু টেঙা চেপি ল'ম। এনেকৈ নেমু টেঙা চেপি দিলে বহুত টেষ্টি হয়। আমৰ টেষ্ট, তাৰপিছত নেমুৰ টেষ্ট গোটেইখিনি পোৱা যায়। বহুত ভাল লাগে খাই আৰু গা মন একদম শীতল হৈ যায়। আপোনালোকে বনাই খাইছেনে নাই? যদি খোৱা নাই এবাৰ খাই চাবচোন কেনে লাগে। এতিয়া ইয়াতে দি দিম মই আধা চামুচ জিৰা গুড়ি। আপোনালোকে কেঁচা জিৰাও দিব পাৰে, আৰু নিমখ অকণমান, আৰু যিখিনি চেনি যিমানখিনি বনাই আইডিয়া কৰি চেনিখিনি দিব। দি অলপমান মিক্সিটোত আকৌ অলপমান মাৰি ল'ব যাতে চেনিখিনি গলি যায়। এয়া মোৰ ফাইনেলি ৰেডি হৈ গ'ল। এতিয়া মই গ্লাছত এনেকৈ নেমু দুটুকুৰা কাটি ডিজাইনৰ কাৰণে দিছোঁ, দেখাত ধুনীয়া লাগিব সেইকাৰণে। গাইস এয়া মোৰ ৰেডি হৈ গ'ল মেংগ' ড্ৰিংক। আমৰ চৰবত খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু আগতে খোৱা নাছিলোঁ, এবাৰ বনাই খাই চালোঁ, বহুতে টেষ্টি, সেইকাৰণে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। গৰমত ঘামি জামি অৱস্থা বেয়া, ভাবিলোঁ অলপ আমৰ চৰবত বনাই খাওঁ। গাইস ফাইনেলি মজা।